নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আজি আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ক্লাছ 7ৰ হোম ডে ব্ৰথ আৰু ৱেৰিয়ৰ ডেট কবিতাটো পঢ়িম যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা যাতে সকলোবোৰ তথ্য তোমালোকে সময়মতে পাই থাকা গতিকে আমি পলম নকৰো আৰু আমাৰ এতিয়া কবিতাটো আমি আৰম্ভ কৰো হোম ডে ব্ৰথ আৰু ৱেৰিয়ৰ ডেট কবি আলফ্ৰেড লৰ্ড টেনিসন ইয়াত ৱেৰিয়ৰ মানে কোৱা হৈছে যোদ্ধা আমি এতিয়া ফাৰ্ষ্ট ষ্টেঞ্জাটো চাওঁ হোম ডে ব্ৰথ আৰু ৱেৰিয়ৰ ডেট she nor snored nor utter a cry all her maidens watching said she must weep or she will die তেওঁলোকে তাইৰ সৈনিকজনৰ মৃতদেহটো আনিছিল আৰু তাই সেই মৃতদেহটো চাই মূৰ্ছাও যোৱা নাছিল আৰু চিঞৰি চিঞৰি কন্দাও নাছিল তাত থকা সকলো মহিলাই তাইক লক্ষ্য কৰিছিল আৰু কৈছিল যে তাই কান্দিবই লাগিব নহলে তাই ঢুকাই থাকিব অৰ্থাৎ ইয়াত এইটো কাৰণে কোৱা হৈছে মহিলাগৰাকীয়ে নিজৰ গিৰিয়েকৰ মৃতদেহটো দেখি তাই অবাক লাগিছিল তেওঁ আচৰিত হৈ গৈছিল ভিতৰি তাই ইমানেই কঠোৰ হৈ গৈছিল যাৰ ফলত তাইৰ সকলো বিয়পা নাছিল তেতিয়া তাইৰ এনে অৱস্থা দেখি সেই মহিলাসকলে কৈছিল যে তাই কান্দিবই লাগিব নহলে তাই এনেদৰে ভিতৰি হুক প্ৰকাশ কৰি তাই এদিন ঢুকাই থাকিব Then they praised him soft and low called him worthy to be loved truest friend and noblest foe yet she neither spoke nor moved তাৰ পাছত মহিলাসকলে তাইক সকলো বিয়পাবৰ কাৰণে তাইৰ যিজন সৈনিক আছিল সেই সৈনিকজনক প্ৰশংসা কৰিছিল আৰু কৈছিল যে তেওঁ বহুত ভাল মানুহ আছিল আৰু তেওঁ সকলোৱে ভাল পাইছিল আৰু এজন প্ৰকৃত বন্ধু হিচাপেও আছিল আৰু লগতে এজন মহান শত্ৰু হিচাপেও তেওঁক পাবলৈ যোগ্যতা আছিল এই কথাখিনি শুনাৰ পাছতো তাইৰ সকলো বিয়পা নাছিল আৰু তাই লৰচৰো হোৱা নাছিল stole a maiden from her place lightly to the warrior step took the face cloth from the face yet she neither moved nor wept আৰু সেই মহিলাসকলৰ মাজৰ পৰা এগৰাকীয়ে গৈ পিনাই সেই সৈনিকজনৰ মুখত ঢাকি থোৱা সেই বগা কাপোৰখন যেতিয়া আঁতৰাই দিছিল সেই মহিলাগৰাকী নিজৰ গিৰিয়েকৰ সেই মুখখন চাইও তাই উচুপি উঠা নাছিল আৰু তাই লৰচৰো হোৱা নাছিল তাই ইমানেই কঠোৰ হৈ গৈছিল ভিতৰি ইমানেই দুখে আৱৰি ধৰিছিল যাৰ ফলত তাইৰ সকলো বিয়পাই নাছিল Rose a nurse of 90 years set his child upon her knee like summer tempest came her tears sweet my child I live for thee আৰু তেতিয়া 90 বছৰ বয়সৰ এগৰাকী ৰোজ নামৰ নাৰ্ছ আহি পিনাই তাইৰ কোচত তাইৰ সন্তানটি দি দিছিল লাইক সামাৰ টেম্পেষ্ট কেম হাৰ টিয়াৰ্ছ আৰু গ্ৰীষ্মৰ বতাহৰ দৰে ধুমুহাৰ দৰে তাইৰ সকলো নিগৰি আহিছিল আৰু নিজ সন্তানটিৰ মুখলৈ চাই তাই কৈছিল যে চুইট মাই চাইল্ড মোৰ মৰমৰ সন্তান আই লিভ ফৰ দি মই তোমাৰ কাৰণেই জীয়াই থাকিম কবিতাটো তোমালোকে সকলোৱে বুজি পাইছাই যে এজন সৈনিক আছিল যিজন সৈনিক এখন যুদ্ধত ঢুকাইছে তেওঁ নিজৰ দেশৰ কাৰণে ঢুকাইছে কিন্তু সৈনিকজনৰ মৃতদেহটো যিহেতু ঘৰলৈ লৈ অনা হৈছে তেওঁৰ সেই মৃতদেহটো দেখি তেওঁৰ পত্নী গৰাকীয়ে আচৰিত হৈ গৈছে অবাক হৈ গৈছে তাইৰ সকলো বিয়পি অহা নাই ভিতৰি তাই কঠোৰ হৈ গৈছে কিন্তু অৱশেষত যেতিয়া তাইৰ সন্তানটি তাইৰ কোলাত দিয়া হৈছিল তেতিয়া তাইৰ সকলো ধুমুহাৰ দৰে নিগৰি আহিছিল আৰু তেতিয়া তাই কৈছিল যে মোৰ সন্তান মই তোমাৰ কাৰণে জীয়াই থাকিম যিহেতু মই এতিয়া অকলশৰীয়া কিন্তু তোমাৰ কাৰণে মই গোটেই পৃথিৱীখনৰ লগত যুঁজ দি তোমাক মই এজন ভাল মানুহ বনাব লাগিব অৰ্থাৎ তাই নিজৰ সন্তানটোৰ কাৰণে তাই জীয়াই থাকিব লাগিব কবিতাটোৰ সাৰাংশ ইমানেই আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰিবা যাতে অন্য ভিডিঅ' তোমালোকে পাই থাকা ইয়াতে মই সামৰিছোঁ নমস্কাৰ